নমস্কাৰ যিসকলে ইউটিউবত চাই আছে তেওঁলোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু যিসকলে ফেসবুকত চাই আছে তেওঁলোকক মোৰ ফেসবুক পেজটোলৈ স্বাগতম জনাইছো বহুত দিন ইউটিউবত লং ভিডিও আপলোড কৰা নাই আজি আকৌ এটা লং ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো যিহেতু টিচাৰ্স ডে দিনাখনৰে ভিডিও আছিল এটো আৰু ভন্টিহতি স্কুললৈ যাব কাৰণে ওলাইছে আৰু হিহতি প্ৰগ্ৰাম কৰিব এইজনী মোৰ মাহী ছোৱালী আৰু এইজনী মোৰ ভন্টি হিহত দুজনীয়ে ধুনিয়াকে ডান্সৰ প্ৰেক্টিস কৰি লৈছে যাতে স্কুলত ভুল নহয় আৰু মই হিহতক অকনমান ভিডিও কৰি ৰাখিলো তাৰ পাছতে হিহতক উলিয়াই কৰি আম্মা আৰু মই এফালে যাব লগা আছে হেকাৰণে মই উলাই লৈছিলো তাৰ পাছত হিহতক ভিডিও কৰিলো আৰু এতিয়া হিহতক স্কুললে বিদায় দি আম্মা আৰু মই উলাইছো গোলাঘাটলে বুলি আৰু গোলাঘাটত কি কৰিলো হেখিনি মান দিঘল নকৰিল তাৰ পাছত মামী এজনী ঘৰত আহিলো চাহ খালো আৰু চাহ খায়ে মই ঘৰ আহি মোৰ ফটো দুখনমান মাৰিব লগা আছিল হেতু কাৰণে উলালো এয়া পিনিত কেখনমান ফটো মাৰিলো তাৰ পাছত আকৌ মানে লোকেশন বেলেগত তাৰ পাছত আকৌ এয়া কাপোৰ হলনি কৰি আকৌ উলালো মই এবাৰ মানে ধাননি পথাৰ এখন বিচাৰি তাতে ফটো মাৰিমগে তো এ উলাইছো কিন্তু ৰ'দ ইমানে দিছে এনে কিবা এটা কৰিবলে হলে ঘৰৰ পৰা নুলাও কিন্তু এতিয়া মানে ফটো মাৰিম যিহেতু ভিডিও বনাম হে কাৰণে মানে কষ্ট কৰিছো ৰাইজ দেখিছে নহয় এখন ফটো এটা ভিডিওৰ কাৰণে কিমান কষ্ট কৰিব লগিয়া হয় এটো বাৰ কষ্ট নহয় ভিডিওটো হেখলৈকে চালে গম পাব যে কষ্ট কিমান হয় এটো একো কষ্ট নহয় বাৰু নিজে কৰিব বিচাৰিছো হে কাৰণেহে হৈছে তাৰ পিছত এটা গৈ আছো এফলে পেহি এজনী ঘৰ আছে তো হিহতৰ ঘৰৰ পাছফালে দি যাম লোকেশন বিচাৰি আৰু ইমানে গৰম পৰিছে মানে হাতত ঠাণ্ডা লৈ লৈছো দে এটা তাৰ পিছত এই হেন্ডালিৰ তলে তলে দুজনী উলাইছো যাবলে এনেকুৱা কাৰকাৰ হয় বাৰু এনে যদি কিবা এটা কাম কৰিব লগা হয় এই ৰদত কোনো উলাই নাহে কিন্তু ফটো ভিডিও বনাবলে সব আহে তাৰ পাছতে দেখিছে নে এবু হাল বাই থোৱা আছিলে হে ফালে দিও উলাইছো ৰাইজ কি কব আৰু লোকেশন বিচাৰি পনে কিন্তু তাই মোক যত ফটো মাৰি দিম কৈছিলে যোনকন জেগালে মোক ইমান ঘুৰাই পকাই আনিছে তাত কিন্তু মানে ফটো মাৰিবলে বা তাত ৰখি ফটো মাৰিবলে জেগা নাই চাওক কোট মাৰিম ইয়াত ৰখিলে ফটো আৰু যাবলে ৰাস্তা নাই আৰু একন দেখি মোৰ অৱস্থাটো মানে এয়া তাৰ পাছত তাইক কলো নাই বেলেগ লোকেশন বিচাৰি যাও আৰু বেলেগ লোকেশন বিচাৰিবলে গৈ এয়া অৱস্থা কো যে হেন্ডালি কোৰ বা কোৰ জেং কিহৰ মাজেদি যে আহিব লগিয়া হৈছে ঠিক নাই এবু মানে আসলতে ক্যামেৰাম্যান আৰু লোকেশন দিয়া মানুহবু ঠিক নহয় তাৰ পাছত এয়া বুকা আজি ফটোখিনি মাৰতে মানে কষ্ট অলপ কৰিলো ৰাইজ কি কব কিন্তু উপায় নাই তাৰ পাছতে ভিডিও অকমান লবলে আসলে ভিডিও কল লবলে যাওতে গৰুটোক খেদালো কিন্তু গৰুটো নগলে আৰু তাৰ পাছতে মই অকনমান এনেকেও ভিডিও কৰি ললো যেহেতু ৰিলছত আপলোড দিব লাগিব আৰু এয়া দেখিছে নাই কৈ আছো যে আজি ভিডিওটো ইমানতে হেক কৰিম কিয়নো মই ভাবিছিলো যে ইমানতে হেক কৰিম কিন্তু তাৰ পাছতো কিবা কিবি অকনমান কৰিলো ভাবিলো হেকনো দেখাই দিও আৰু নহয় জানো তো ফটোশুটৰ কামটো হিমানতে হেক হল তাৰ পাছতে আইতা হাতৰ ঘৰত আহি মিঠাই বনালো আৰু হেকত চাওমিন খালো আৰু আজি ভিডিওটো ইমানে আছিল